আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে মই বৰ্তমান কাপোৰ পেকিং কৰি আছোঁ আৰু মইনো কিয় কাপোৰ পেকিং কৰি আছোঁ ক'ত যাম আজি সেই সকলোখিনি আপোনালোকক ক'ম আৰু এটা কথা আজি মই একদম গাহৰি মাংস ধুনীয়া ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাব আৰু মই মাংসখিনি বনাই লওঁ তেন্তে আৰু মাংস বনোৱাৰ মাজতে মই কাপোৰটো কি পেক কৰিলোঁ আৰু ক'ত যাম কি কৰিম সেই সকলোখিনি আপোনালোকক ক'ম তেন্তে চাই থাকিব এয়া এফালে আজি মই গাহৰি মাংস বনাম বুলি ভাবিছোঁ আৰু গাহৰি মাংসখিনি বনাবৰ কাৰণে প্ৰথমতে মই গাহৰিখিনি কুকাৰত ভৰাই বইল কৰি ল'লোঁ আৰু বইল কৰোঁতে এটা কথা মন কৰিব নেমু অকণমান আৰু হালধি অকণমান আৰু নিমখ অকণমান দি ল'ব আৰু তেনেকৈ 5টা বা 6টা চিটি মৰাই দিব আৰু যিহেতু মই আজি গাহৰি মাংসখিনি মেজেঙা পাতৰ লগত বনাম বুলি ভাবিছোঁ সেয়া এইখিনি চিনি পাইছেনে মেজেঙা পাত তো এইখিনি মই এনেকৈ ৰাখি লৈছোঁ এতিয়া পিছত ধুই মেলি কুটি ল'ম আৰু এফালে মই আদা নহৰু খুন্দি ল'লোঁ এনেকৈ আৰু এফালে বিলাহী আৰু পিঁয়াজ 3টা ল'লোঁ আৰু কেঁচা জলকীয়া লৈ লৈছোঁ আৰু এফালে মই কেৰাহী পাতি থৈছোঁ তেন্তে ব'লকচোন মই গাহৰি মাংসখিনি মইনো কেনেকৈ বনাওঁ চাওঁ গৰম হৈ গ'ল গৰম হোৱাৰ পিছত মই 5 পোন কেইটামান লৈছোঁ আৰু ইয়াতে দি লৈছোঁ এনেকৈ প্ৰথমতে হেতাখনত পানী অকণমান লাগি আছিলে মন নকৰিলোঁ মই ইয়াতে এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি লওঁ দি এনেদৰে ভালদৰে লৰাই দিওঁ অলপ পিঁয়াজখিনি মই এনেদৰে অলপ দেৰি ভাজি লওঁ যেতিয়ালৈকে পিঁয়াজখিনি মোৰ ৰঙচুৱা নহয় তেতিয়ালৈকে মই এনেদৰে ভাজি ল'ম হালধি মছলা মই এতিয়া একো এড কৰা নাই প্ৰথমে মই এইখিনি ভাজি লওঁ তাৰপিছতে হালধি মছলা এড কৰিম অকণমান আৰু এতিয়া মই অকণমান দেৰি কাৰণে এনেকৈ ঢাকনাখন লগাই থওঁ অলপ দেৰি পিঁয়াজখিনি ৰঙচুৱা হৈ লওক এয়া মোৰ পিঁয়াজখিনি পূৰা ৰঙচুৱা হৈ গ'ল আৰু পিঁয়াজখিনি আধা মোৰ সিজিয়ে গ'ল ইয়াতে মই এতিয়া থেতালি থোৱা আদা নহৰুখিনি দি দিওঁ আদা নহৰুখিনি মই অলপ দেৰি এনেকৈ পিঁয়াজৰ লগত ফ্ৰাই কৰি ল'ম মোৰ আদা নহৰুখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল ইয়াতে মই এতিয়া ধনিয়া পাউডাৰ অকণমান আধা চামুচ দিওঁ এয়া অকণমান দি দিওঁ লগত মই জিৰা পাউডাৰ আধা চামুচ দিওঁ মিট মছলাও অকণমান দি দিওঁ আধা চামুচ আৰু লগত মই জলকীয়া গুড়ি অকণমান এয়া অকণমান দি দিওঁ হালধিটো মই একেবাৰে পিছত দিম এইখিনি দি মছলাখিনি মই এতিয়া মিক্স কৰি লওঁ পিঁয়াজৰ লগত ধুনীয়াকৈ তেলটো মই একদম কম পৰিমাণৰ দিছোঁ যিহেতু গাহৰি মাংস তেল ওলায়েই পিঁয়াজখিনি ধুনীয়াকৈ সিজি গ'ল পিঁয়াজৰ লগত মছলাখিনিও ধুনীয়াকৈ এড হৈ গ'ল এতিয়া মই ইয়াতে অকণমান হালধি ফুল এচামুচ নাই দিয়া মই যিহেতু মোৰ এইখিনি ঘৰুৱা হালধি হয় ইয়াতে এতিয়া মই দি দিওঁ হালধিখিনি মই হালধি সদায় মাংস বনালে মানে দেৰিকৈ দিওঁ এতিয়া দি এনেদৰে লৰাই লওঁ এয়া মোৰ মাংসখিনিৰ কাৰণে মছলাখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল এতিয়া ইয়াতে মই বইল কৰি থোৱা মাংসখিনি দি দিওঁ দি এনেদৰে ভালদৰে মিক্স কৰি লওঁ এয়া মই এতিয়া নিমখ সোৱাদ অনুযায়ী নিমখৰ পৰিমাণটো দিব আপোনালোকে মই ইমান অকণমান দিছোঁ দি এনেদৰে নিমখখিনি মাংসখিনিৰ লগত ধুনীয়াকৈ মিলাই লওঁ এয়া চাওকচোন মোৰ মাংস কালাৰটো ধুনীয়া আহিছে গাহৰি মাংস বুলি ক'লে সকলোৱে চাগে খাই ভাল পায় নহয়নে বাৰু অকণমান বাছ টেঙা দি দিওঁ এয়া এচামুচমান দিছোঁ ইয়াতে দি দিওঁ এনেকৈ আৰু অকণমান দি দিওঁ বহুত কাঢ়া হয় যিহেতু সেইকাৰণে বেছি নিদিওঁ এইটো চাওকচোন এইটো মই নাগালেণ্ডৰ পৰা অনা একদম ফুল হৈ আছে মাংস বনালে মানে গাহৰি মাংসত যিহেতু বাছ টেঙাটো বহুত ভাল লাগে দিলে মানে খাবলৈ সেইখিনি দি খাই আছোঁ আৰু এয়া বাছ টেঙাখিনি দিয়াৰ পিছত মই মাংসখিনি এনেদৰে অলপ দেৰি ভাজি ল'লোঁ
আৰু ইমানেই ধুনীয়া গোন্ধ এটা আহিছে, একদম খাওঁ খাওঁ লাগি গৈছেগৈ। এয়া মোৰ মাংস ধুনীয়াকৈ সিজি গ'ল। মই ইয়াতে মেজেঙা পাতখিনি দি বনাম যিহেতু, সেইটো কাৰণে মই ইয়াৰ মেজেঙা পাতখিনি ধুনীয়াকৈ ধুই মেলি ৰাখিছোঁ। এতিয়া মই মাংসখিনি কাঢ়ি ল'ম। কৰাৰ পিছত এখন কেৰাহীতে মই প্ৰথমে মেজেঙা পাতখিনি ভাজি ল'ম। ভজাৰ পিছত আকৌ মই তাত মাংসখিনি দি তেনেদৰে ভাজিম। এতিয়া মই মাংসখিনি এখনতে কাঢ়ি লওঁ এনেকৈ। ধুনীয়াকৈ মোৰ মাংস সিজি গ'ল। সঁচাকৈ বহুত ধুনীয়া গোন্ধ এটা আহিছে, আৰু কালাৰ চাওকচোন আপোনালোকে কিমান ধুনীয়া আহিছে। মেজেঙা পাতৰ লগত দিয়াৰ লগে লগে আৰু এটা বেলেগ এটা গোন্ধ আহিব। ইয়াতে মই তেল অকণমান দি লওঁ। এয়া মেজেঙা পাতখিনি কেৰাহীখনত দি লওঁ। পাতটো মই কাটি দিয়া নাই, কাটি দিলে মানে পাতটো ইমান ভাল নালাগে, কালাৰটো ইমান নাহে। এয়া মোৰ মেজেঙা পাতখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। ফ্ৰাই হোৱাৰ পিছত মই এতিয়া মাংসখিনি ইয়াতে দি দিওঁ। দি এনেদৰে মেজেঙা পাতখিনিৰ লগত মাংসখিনি এনেদৰে মিক্স কৰি দিওঁ। এয়া মই গৰম পানী ৰাখিছিলোঁ গৰম কৰি, তো ইয়াতে এতিয়া মাংসখিনিত পানী অকণ দি দিম। এয়া মাংসখিনি উতলি আছে এতিয়া, আৰু ধুনীয়াকৈ মাংসও সিজি গ'ল। মেজেঙা পাতটো মোৰ অকণমান কম হ'ল যিহেতু, আপোনালোকে আৰু অকণমান দিব পাৰে। চাওকচোন ধুনীয়া কালাৰ আহিছে। এতিয়া এনেদৰে মই আৰু 10 মিনিটমান ৰাখি দিম, যিহেতু মই অকণমান গ্ৰেভি নিচিনা কৰি দিম, বৰ বেছি জোলো নকৰোঁ। কিন্তু মেজেঙা পাতৰ লগত সদায় জোল কৰিয়ে খাই ভাল লাগে, হ'লেও মই অকণমান আজি গ্ৰেভি নিচিনা কৰি ৰাখিম বুলি ভাবিছোঁ। এয়া এতিয়া মই ঢাকনাখন লগাই 10 মিনিটমান ৰাখি দিওঁ। এয়া মোৰ মাংস ধুনীয়াকৈ সিজি গ'ল, আৰু মাংসৰ ধুনীয়া গ্ৰেভি এটাও আহিছে। এয়া চাওকচোন, গৰম গৰম ভাতৰ লগত একদম গাহৰি মাংস এনেকৈ জুতি ল'বলৈ সঁচাকৈ বৰ ভাল লাগে। তো এতিয়া হৈ গ'ল এইখিনি, আৰু মই এতিয়া গেছটো অফ কৰি এনেকৈ 10 মিনিট আকৌ ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিওঁ। তেতিয়া গ্ৰেভিটো আৰু ধুনীয়া এটা কালাৰ আহিব। মাংসখিনি বনাই এতিয়া নমাই থৈ আহিছোঁ। তো ভাবিলোঁ এতিয়া বোলো আপোনালোকক কৈয়ে দিওঁ, মইনো ক'ত যাম, যিহেতু বহুত বেছি এক্সাইটেডো হৈ আছোঁ মই আজি, তো জনাই দিওঁ ন কি কয়। আৰু এইফালে হাজবেণ্ডৰ কাপোৰ পেক কৰি থোৱা আছে, তেওঁ প্ৰয়োজনীয় বস্তুখিনি ইয়াত লৈ ল'লে। আৰু এইফালে মই বেটা ভাগৰ কাপোৰ বেছি নাই লোৱা, অলপমান লৈছোঁ, কেইটামান স্পৰ্টিং লৈছোঁ। আৰু এইফালে মেইন বস্তু দৰৱটো লাগিবই, মেডিচিন মোক যিহেতু ভমিটিং হয়, মই মানে জাৰ্ণি কৰিলে মোৰ এটা প্ৰব্লেম আছে, তো সেইটো কাৰণে ইয়াত ভমিটিঙৰ টেবলেট লোৱা আছে, আৰু ORS লোৱা আছে, আৰু আপোনাৰ জ্বৰৰ দৰৱ তেনেকৈ লৈ লৈছোঁ। সেইখিনি ইয়াতে সোমাই আছে সকলোবিলাক। এইখিনি মেইন, জাৰ্ণি কৰিবলৈ গ'লে মেইন বস্তু এইখিনি মানে মানুহৰ লগত থাকিবই লাগে, সেইটো কাৰণে এইখিনি মই এক্সট্ৰাকৈ কালিয়ে আনি থৈছোঁ। আৰু আনি ইয়াতে মই বেক চাইডে এটা বেগ ল'ম, তাতে ভৰাই ল'ম বুলি ভাবিছোঁ এইখিনি, যিহেতু ট্ৰলি বেগত ভৰাই দিলে উলিয়াবলৈ অলপ প্ৰব্লেম হৈ যায়। সেয়ে মই ট্ৰাউজাৰ পেণ্ট এটা লৈছোঁ, এইটো মই যাওঁতে পিন্ধি যাম বুলি ভাবিছোঁ। আৰু এফালে ব্লেক কালাৰ টি চাৰ্ট এটা লৈছোঁ, মই পিন্ধি দেখাম বাৰু ৰেডি হয় অলপ দেৰি পিছত। আৰু এইফালে মই নাইট ড্ৰেছ দুযোৰ লৈ লৈছোঁ, নাইট ড্ৰেছ দুযোৰ, এযোৰ হোৱাইট লৈছোঁ, এযোৰ ব্লেকত তেনেকৈ লৈ লৈছোঁ নাইট ড্ৰেছ দুযোৰ, যিহেতু ৰাতি দৰকাৰ হয় নাইট ড্ৰেছটো। আৰু এইফালে ড্ৰেছ কেইটামান লৈছোঁ, ড্ৰেছকেইটা যিহেতু পেকিং কৰিছে যেতিয়া মই দেখাই দিছোঁ আপোনালোকক। এইফালে মই হোৱাইট কালাৰ ফ্ৰক এটা লৈছোঁ, বৰ বেছি লঙো নহয়, বৰ বেছি শ্বৰ্টো নহয়, তেনেকুৱা ফ্ৰক এটা লৈছোঁ। ফ্ৰক দুটা লোৱা হৈছে, এটা হোৱাইট আৰু এটা ব্লু কালাৰত মই এইটো ফ্ৰক লৈছোঁ। এয়া, আৰু এইফালে মোৰ লং ড্ৰেছ দুটা আছে। লং ড্ৰেছ মই এইফালে দুটা লং ড্ৰেছ লৈছোঁ, ব্লেক আৰু পিংকত আছে লং ড্ৰেছটো। আৰু এইফালে স্কাৰ্ট টপ এযোৰ লোৱা হৈছে মোৰ। টপটো হ'ব আপোনাৰ ক্ৰপ টপ হ'ব, এয়া দেখাই দিছোঁ ক্ৰপ টপ, আৰু স্কাৰ্টটো আপোনাৰ লঙতে আহিব, ইমানখিনি মানত আহিব আপোনাৰ। আৰু আছে সৰু সুৰা কিবা কিবি ড্ৰেছ আছে, এইখিনি পেকিং কৰি লওঁ তেন্তে মই। আৰু এইফালে কাফতান ড্ৰেছ এটা লৈছোঁ মই,
এইটো কাফতান ড্ৰেছ এটা লৈছোঁ মই আৰু আছে কিবাকিবি তেন্তে মই পেকিং কৰি লওঁ পেকিং কৰাৰ পিছত মই আপোনালোকক দেখাম আৰু একেবাৰে ৰেডিও হৈ লওঁ ৰেডি হোৱাৰ পিছত কৈ আছোঁ আমি ক'ত যাম ঠিক আছে এইফালে কচমেটিকৰ বস্তুখিনি মই ৰেডি কৰি থৈছোঁ ভৰাই ল'বৰ কাৰণে একেবাৰে উলিয়াই থৈছোঁ আৰু এইফালে পানী বটল এটা লৈ লৈছোঁ পানী যিহেতু পানী বটল এটা লাগিবই পানী দুই এটা বটল লাগিবই সেইকাৰণে এনেকুৱা বেগ এটা লৈ লৈছোঁ বেক চাইডে ল'বৰ কাৰণে ইয়াতে মই পানী বটলটো আৰু মেডিচিনখিনি ইয়াতে ভৰাই ল'ম বুলি ভাবিছোঁ তেতিয়া মোৰ একো অসুবিধা নহয় আৰু এইফালে মই চেণ্ডেল জোতা এযোৰ লৈ লৈছোঁ আৰু এইফালে স্লিপাৰ এযোৰ লৈ লৈছোঁ আৰু এইফালে হিল এযোৰ দৰকাৰ হ'ব পাৰে বুলি ভৰাই লৈছোঁ যদিহে দৰকাৰ নহয় তেতিয়া নিপিন্ধোঁ আৰু এইফালে যাওঁতে পিন্ধি যাবৰ কাৰণে বুলি এইযোৰ মই উলিয়াই থৈছোঁ যাওঁতে এইযোৰে পিন্ধি যাম আৰু এইফালে পেকিঙো হৈ গ'ল ধুনীয়াকৈ হৈ গ'ল ইয়াতে জোতা চেণ্ডেলখিনি ভৰাবৰ কাৰণে ভালকৈ ইয়াতে জেগা খালী ৰাখিছোঁ আৰু তেন্তে আৰু দুটামান কাম আছে কামকেইটা মই কৰি লওঁ তাৰপিছত কৈ আছোঁ আপোনালোকক মই ক'ত যাম ইয়াতে চিপছৰ পেকেট দুটামান কেক আৰু ড্ৰাই ফ্ৰুটছ এটা লৈ লৈছোঁ এনেকুৱা পেকেট এটা যিহেতু জাৰ্ণি কৰিলে মানে এনেকুৱা বস্তুবোৰ লগত থাকিলে মানে আমনি নালাগে সেইকাৰণে ইয়াৰে কেইটামান লৈ লৈছোঁ তো ফাইনেলি মোৰ পেকিং ধুনীয়াকৈ হৈ গ'ল প্ৰয়োজনীয় সকলোবিলাক বস্তু মই লৈ ল'লোঁ আৰু এতিয়া কৈয়ে দিওঁ আমি ক'ত যাওঁ তো আজি আমি গৈ আছোঁ গোৱা একদম মানে এক্সাইটেড হৈ আছোঁ পূৰা এনেও দূৰত ফুৰিবলৈ গ'লে মনটো অকণমান উগুল থুগুল লাগি থাকে তো মোৰো তেনেকুৱাই হৈছে আজি আৰু এতিয়া 5টা বজাত ৰেডি হ'ব লাগে এতিয়া 3টা বাজিছে ওলামগৈ আৰু এতিয়া অলপ দেৰি পিছত আৰু ভিডিঅ' কৰিম মই তাত গৈও কৰিম আপোনালোকে চাব আৰু আজি গাহৰি মাংসৰ ৰেচিপিটো কিন্তু ট্ৰাই কৰিবলৈ নাপাহৰিব ট্ৰাই কৰি চাব এবাৰ আৰু খাই কেনেকুৱা পালে মোক জনাব তেন্তে আজিলৈ বাই বাই